নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভাল, মোৰ খবৰ ভাল। আৰু আপোনালোকে চাই আছে ৰাজদ্বীপ ব্লগ, আৰু ৰাজদ্বীপ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বেছি একো বহুত দিন ব্লগ দিয়া নাছিলোঁ, সেইকাৰণে আজি ভাবিলোঁ ব্লগ এটা দিওঁ। আৰু সকলোৱে থাম্বনেইল দেখি গম পাইছোঁ নতুন দোকান এখন অপেনিং হৈ গ'ল, মা আৰু মাহী। ত' এইখন দোকানখন একদম পুৰা ধুনীয়াকৈ। এইফালে আছে মাহী। কেনেকুৱা লাগিছে মনটো এতিয়া? কাষ্টমাৰ আহিছে আজি, বহুত ভাল লাগিছে। কাষ্টমাৰো আহিছে। এইফালে গাখীৰ চাহ বনাই আছে, আৰু এইফালে এতিয়া পকৰী বনাব। এইফালে ডেক'ৰেশ্যন কৰি গ'ল, আৰু এইফালে বহি আছে আপোনালোকে আহক সকলো। আৰু মেনুখন এবাৰ দেখাই দিছোঁ, মেনুখনত কি কি আছে কি কি নাই। এইফালে চাওক মেনু। এড্ৰেছটো আপোনালোকে গম পায়, আমাৰ ঘৰৰ ওচৰত একেবাৰে অপেনিং কৈছিলোঁ, মই ভিডিঅ' এটা দিছিলোঁ তেতিয়া মিনি চাই ব্লগ এটা। এতিয়া কৈছোঁ টিভিএছ ডিলাৰ আছে, আৰু পাৰফেক্ট কৰি লওক। মাজৰ ৰাস্তাটো নাই জানো, পকা ৰাস্তাটো যে, সেইডোখৰতে দোকানখন পাবই। সোমাওঁতে ডাইৰেক্ট অলপমান আহিয়ে দেখিবই এইফালে। আৰু এইফালে চাওক কি কি আছে, ৰুটি পৰঠা চব আছে। এইফালে 30, 20 সস্তাও আছে দামীও আছে। আপুনি যি খাব বিচাৰে পাই যাব। আৰু মোৰ নাম লৈ আহিলে আৰু বেছি অফাৰ পাই যাব, হয় নাই? মোৰ নাম লৈ আহিলে আৰু বেছি অফাৰ পাব, হয় নাই? আৰু বেছি আপোনালোকে কমকৈ বিচাৰিব, কমকৈ খাব বিচাৰিব, আপোনাৰ আৰু বেছি খুৱাব সেনেকুৱা। আৰু এইফালে পুৰা গাখীৰ চাহ বনাই আছে।